Nijang Karbi Anglong pen Hojai district ahoy Jurasimul pu adimalong ingnama ingnar anerlo tet apor inut Milan Mia Laskar artaningkan troke prahinia phan nok ajo amat tengkheng dutsi adimaklong along amat apran armutet bangso hawaralong ajo anerlota ingnama ingnar kijoi jamajok lasona birta dobom kipachinia tengke kithilot amonit kiduk deta jok ingnar do puoi phit sita nok ke chor kachong dadun donang koklo nok chor det pen an kichu popwa porhut nok ajo pen men ingnama ingnar ahur wang tak pen ki katong thekhe amat chingkoi dun dup ajok ejona ingnama ingnar bang sak dun boblo kithilot amonit ahem ke Jurasimul Hojai district sorpusi pachini pon bangso ahawar mati Kharikana adung arai malom ingnama ingnar dopik sita Langka forest asor thangmat rapri puta thanpon kithitanga pum postmortem jia phan police atum chipari dengponno পুরা দুমা পুরা হাতি আহি আছে কন্টিনিউ হাতি আহি আছে পুলিশ প্রশাসন এইটো আমার ফরেস্ট ডিপার্টমেন্ট জিমান আছে মানুকিটা ইহতে নাহে ইহতে কি করে লোকৰ মানুকিটাক একদম মানে কৈ দিব ফোন কৰি যা খেৰাই দিয়ে এনেকা সিস্টেমত আমাৰ ইয়াত মানে এইটো কি কয় আলি এইটো কি কয় নহয় আমতলা ফৰাপাৰ আমতলা ইয়াৰ মানুহকিটাক ফৰেষ্ট ডিপাৰ্টমেণ্টে পইচা দি কিনে খেদাব লগায় নিজৰ কৰ্তব্য ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সিহঁতে খেদাব লাগে সিহঁতে নেখেদায় সিহঁতে আহিব ৰাস্তাত থাকিব আৰু মানুহ ঘৰত ক'তো নাযায় জংঘলত নাযায় কুঁহেৰ খেতিত নাযায় সিহঁতে ৰাস্তা থাকি কিনে এনেকৈ চাব মানুহকিটাক খেদাব আৰে তহঁতে ফৰেষ্ট ডিপাৰ্টমেণ্ট তহঁতৰ বন বিভাগৰ মানুহ তহঁতে হাতী খেদাব লাগে মানুহ থৈ না খেদাব লাগে সিহঁতে মানুহ খেদাব ইমানে জানে আৰু আমাৰ এই দুমাহ পৰা হাতী আহি আছে আৰু হাতী গৈ আছে একো সিহঁতৰ পাৰ্থক্য নাই এইটো মানে একো ৰেছপন্সিবিলিটি নহয় লয় একদম আহে যায় এনেকাই আৰু সিহঁতে মানে মানুহজন ৰাতিপুৱা ইয়াতে কুঁহিয়াৰ কাটিব আহিছিলে 3 জন অহাৰ পিছত ইয়াত কুঁহিয়াৰ কাটি আছিলে খোৱাৰ টাইমত খাবলৈ যাওঁতে এই এটা হেৰি মন্দিৰৰ ওচৰত ভাত খাব হাতী ওলাই পেলাই এই 2-3 জনক মানে খেদিছিলে 2 জন পলালে পলোৱাৰ পিছত এজন আৰু পলাব নোৱাৰিলে দৌৰি গৈ পেলাই কাষত ধৰি তাক মাৰিলে তাৰপিছত আমাৰ কথাটো হ'ল যি নহওক মাৰিলে এই মানুহজন বৰ কিন্তু দুখীয়া তেওঁ সৰু ল'ৰা আছে আৰু ছোৱালীও আছে মানুহজন বৰ দুখীয়া এতিয়া আমাৰ ৰাইজৰ কথাটো হ'ল যে মানুহটো হাতীয়ে মাৰিছে ইয়াত হাতী চাব অহা নাই হাতীটো ইয়াত কাম কৰিব আহিছে খেতিত কাম কৰিব আহিছে কুঁহিয়াৰ কাটিব আহিছে তাৰপিছত হাতী এনেকৈ কাম কৰিছে মাৰি পেলালে এতিয়া আমাৰ দাবীটো হ'ল যে এই মৰা মানুহজন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওচৰত আমাৰ এইটো দাবী যে মানুহজনৰ কি উপায় হ'ব দুখীয়া মানুহ তাৰ কাৰণে অসম চৰকাৰে এইটো ব্যৱস্থা ল'ব লাগে আৰু এতিয়া বৰ্তমানে হাতী যিবিলাক আছে এইবিলাক আৰু মানুহক যদি কিবা কৰে সেইকাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টে কি উপায় লয় কি ব্যৱস্থা ল'ব খেৰনি পেন মহান্তেৰণ কাৰ্বি আংলং লাইভ